हेलो गाइस केनेके আছে আকাশখন ভালে থাকক তো গাইস আজি মই ৰাতিপুৱা সোনকালে শুই একদম পুৰা মুখ চুখ ধুই চাহ তাহ খাই একদম পুৰা ৰেডি হৈ গ'লোঁ তাৰপিছত গ'লোঁ দোকান গ'লোঁ তাৰপিছত মালিকলৈ ফোন কৰিলোঁ যে মালিকে ক'লে কি বোলে ৰ মই তোলৈ ফোন কৰিলোঁ তাৰপিছত আহিলোঁ মই ঘৰত আহি মেলি গাইছ তাৰপিছত একদম পুৰা একদম বোলে চব ঘৰত বটলবোৰ গোট খাই আছিলে বটলখিনি একদম মজাকৈ জ্বলাই দিছোঁ কিলে আজি নাই কমেও গাখীৰৰ বটল এইখিনি 20 দিনমানৰ হ'ব পাৰে একদম ঘৰত পুৰা মজাকৈ গোট খাই আছিলে আজি চব জ্বলাই কৰি দিছোঁ আৰু পকা নজ্বলাওঁ ন গেছে জ্বলাওঁ তাৰপিছত আহি পালে আমাৰ নৱভোগৰ ছোৱালীজনী এই একদম তাই একদম পুৰা মোবাইল লৈ একদম পুৰা ক'ব নোৱাৰা হৈ আছে আৰু তাৰপিছত আপোনালোকক যিহেতু দেখাম বুলি কৈছিলোঁ তো গাইছ এইজনী হয় মোৰ মানুহজনী তো গাইছ আপোনালোকক চিনাকি কৰাই দিম বুলি কৈছিলোঁ তো গাইছ মিলিছেনে এবাৰ জনাবচোন কমেণ্টত তাৰপিছত গাইছ মই ভাবিছোঁ কি আজি তাতে ৰেষ্ট পাইছোঁ ন স্কুটিখন ধুই ল'ম বুলি স্কুটিখন চব এইফালে বাহিৰতে ৰখাই থৈ দিছোঁ গাইছ এইটো হেডলাইটটো ভাঙিয়ে আছে ইয়াৰ সেইদিনাখন যিহে গ'লোঁ ন বান্দৰচলীয়া ৱাটাৰফল সেইদিনাখন বাৰু স্কুটিখন ধোৱাই নাই যিহে যিটো বোকা হৈ আছে তো গাইছ ভাবিছোঁ কি আজি স্কুটিখন ধুই দিম বুলি তো গাইছ স্কুটিখন পিছতকৈ ধুম বুলি ভাবিছোঁ প্ৰথমে ভাবিছোঁ কি ভাতটো খাই লওঁ বহুত ভোক লাগিছে তো মোৰ মানুহজনে ক'লে কি ডিম এটা আছে যোৱা ডিমটো ফ্ৰাই কৰাকৈ তাৰপিছত ভাতটো খাই লওঁ বুলি তো ব্লক ডিমটো ফ্ৰাই কৰোঁ মজাকৈ একদম ডিম চিম বনাই মেলি হৈ গ'ল আৰু তাৰপিছত একদম পূৰা মোৰ মানুহজনী কৈছে কি ভাত বৰা হৈ গ'ল একদম ভাত চাত বাঢ়ি দিছে আৰু ভাতৰ লগত কি আছে ভাত লগত আছে ডিম আমৰ আচাৰ কলডিল আলু মটৰ এনেকৈ বনাই দিছে আৰু ৰাতিপুৱা সাঁজটো খাই দিওঁ আৰু ন চববিলাক ভাত চাত খাই আৰু একদম পূৰা ৰেডি হৈ গৈ আছে তোমালোকক দেখাম দাদা স্কুটিখন ধুবলৈ আছেই তো গাইছ একদম ভাত চাত খাই একদম ৰেডি হৈ গ'ল তাৰপৰা কি হ'ল মোক পাৰ্চেলৱালাক ফোন কৰিলে যে মোৰ পাৰ্চেল আহিলে তো বলক পাৰ্চেলটো লৈ আহোঁগৈ তো গাইছ স্কুটিখন নোধোৱাৰ আগতে লৈ অনাটো বেছি ভাল হ'ব ন তো গাইছ মই পাৰ্চেল লৈ ঘৰ আহি গ'লোঁ তাৰপিছত পাৰ্চেলটো চাওঁচোন খুলি কি আছে ইয়াত মানে ক'ব গ'লে অৰ্ডাৰটো একো দিয়া নাছিলোঁ অকল স্কুলৰ বেগহে দিছিলোঁ ভণ্টি এজনী আৰু মোৰ নহয় তো চাওঁচোন বেগটো কেনেকৈ আহিছে আনবক্সিং কৰি তো বলক আনবক্সিং কৰোঁগৈ তো গাইছ আনবক্সিং কৰিলোঁ বেগটো কেনেকৈ লাগিছে ক'বচোন কমেণ্টত তো গাইছ বলক এতিয়া স্কুটিখন ধুই লওঁগৈ এয়া পানী ইয়াত খুলি থৈছোঁ পানী পৰি আছে তলত তো বলক স্কুটিখন লগাই লওঁগৈ আগফালে তাৰপিছত গৈ মেলি স্কুটিখন ধুই লওঁগৈ একদম স্কুটি ধুই একদম মই গা চা ধুই ল'লোঁ একদম মজাকৈ এতিয়া যাম মই চচুৰবাৰী তো চচুৰমাক আনিব যাম এতিয়া তো বলক চচুৰমাক লৈ আহোঁগৈ তো গাড়ী স্কুটিখন কেনেকুৱা লাগিছে একদম পূৰা এবাৰ কমেণ্টত জনাবচোন একদম নতুন লাগিছেনে বাৰু চবফালে একদম মজা বলক যাওঁ চচুৰবাৰী চচুৰমাক লৈ আহোঁগৈ তো গাইছ মই আহি পালোঁ চচুৰবাৰী এয়া মোৰ মৰমৰ ভণ্টি তাৰপৰা এয়া মোৰ শাহুমা ওলাই ৰেডি হৈ আছে তো বলক যাওঁ ৰিটাৰ্ণ ঘৰলৈ তো হেল্ল' গাইছ আমি আহি পালোঁ ঘৰলৈ শাহুমা ঘৰৰ ভিতৰত সোমাই আছে স্কুটিখন ইয়াতে খাৰ কৰি থৈ দিছোঁ তো বলক যাওঁ ভিতৰলৈ চাহ খাই আছে চাহ খাবলৈ ৰসগোল্লা খাই আছে এইফালে বমা এইফালে পুচু মই পিছলা ওপৰত গাইছ একদম চাহ তাহ খাই একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল তাৰপিছত আজি যিহেতু এনেই আছোঁ ঘৰত এইফালে যাম বুলি ভাবিছোঁ তো অকলে গৈ আছোঁ আগত গৈ আপোনালোকক দেখুৱাই আছোঁ বলক তো গাইছ আমি আহিলোঁ এতিয়া এনাইহঁতৰ ঘৰত যিহেতু ক'ৰবাত যাম বুলি কৈছিলোঁ যোৱা প্লেন ক'তো নবনিলে তেন্তে এনাই ঘৰলৈ ডাইৰেক্ট গুচি আহিলোঁ আৰু এয়া দেখিব পোৱা গৈছে আমাৰ বুঢ়ী এটা একদম ভাত বনাই আছে এইফালে বহি আছে মোৰ ঘৰৰ মানুহজনী তো গাইছ ইমানতে আৰু ক'তো যোৱা নহ'লেই তো গাইছ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো গাইছ বাই বাই